পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ প্ৰাণীবিধ হ'ল মানুহ। সিহঁতে নিজৰ স্বাৰ্থৰ কাৰণে সকলো কৰিব পাৰে। শত্ৰু বনাবলৈ তুমি মাৰপিট কৰিব নালাগে। তুমি ভাল কাম কৰি যোৱা, চাবা শত্ৰু এনেকৈয়ে হৈ যাব। মিছাটো শুনিবলৈ ভাল লাগে যেতিয়া সঁচাটো আগৰে পৰা জনা থাকে। যি ব্যক্তিয়ে নাৰীক সন্মান নিদিয়ে সেই ব্যক্তিয়ে নিজৰ মাকো সন্মান দিব নোৱাৰে। জীৱনৰ ৰাস্তা অকলে অকলে খোজকাঢ়ি যোৱাটো কঠিন নহয়, কিন্তু কাৰোবাৰ হাতত ধৰি বহুখিনি পথ যোৱাৰ পাছত সেইখিনিৰ পৰা উভতি অহাটো বহুত কঠিন। অতীতে তোমাক আঘাত দিব, ভৱিষ্যতে তোমাক সপোন দেখাব আৰু বৰ্তমান সময়ত তোমাৰ কাষত থাকিব। সেয়ে তুমি বৰ্তমানক লৈ ভাবা। জীৱনৰ যুদ্ধত অকলেই যুঁজিব লাগিব। মানুহে মাথো সান্ত্বনা দি যাব, কাষত কোনোৱেই নাথাকিব। ব্যৰ্থ সি নহয় যিয়ে ভাল পোৱা নাপালে, ব্যৰ্থটো সিয়ে যিয়ে ভাল পোৱা পায়ো ধৰি ৰাখিব নোৱাৰিলে। কাৰোবাক ভাল পাব নোৱাৰিলে তাক মানা কৰি দিবা, কিন্তু তাক মিছা সপোন নেদেখুৱাবা। মানুহ বহুত অদ্ভুত প্ৰাণী। ডুবি গ'লে পানীক দুখ দিয়ে, উজট খালে পাথৰক দুখ দিয়ে, কৰ্মৰ দুখ ভাগ্যক দিয়ে, কিন্তু নিজৰ ভুল কোনোদিনে দেখি নাপায়। অপেক্ষা কৰাসকলে সেইটো পায়, চেষ্টা কৰাসকলে যিটো এৰি যায়। সেয়ে অপেক্ষা নকৰি তুমি যিমান ভাবিছা তাতকৈ দুগুণ তীব্ৰতাৰে জীৱনখন আগবাঢ়ি গৈ আছে।